হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ইউনিভাৰ্চিটিৰ পৰা আহি ডাইৰেক্ট আহিছোঁ বজাৰ কৰিবলৈ, কাৰণ ৰুমত গেলামালৰ বস্তু কিছুমানৰ অভাৱ হৈ আছিলে। সেইকাৰণে সেই বস্তুকেইটা কিনি ল'লোঁ। ইয়াৰ পাছত আমি ওচৰতে থকা ফল মূলৰ দোকানখনৰ পৰা কেইটামান ফল মূল লৈ ল'লোঁ, কাৰণ আজি আমি ভাবিছোঁ যে ৰুমতে গণেশ পূজা পাতোঁ। সেইকাৰণে গণেশ পূজাৰ সৰুকৈ আয়োজন কৰিছোঁ। এয়া আহিয়েই বজাৰৰ পৰা গা পা ধুই ফল মূল গুচোৱাত লাগিছোঁ। তাৰপাছত এয়া গণেশ বাপাক ধুনীয়াকৈ সজাইছোঁ। অকণমান কেনেকুৱা লাগিছে বাৰু ক'বচোন। তাৰপৰা শৰাই এখন আগবঢ়ালোঁ। হয়তো ইয়াত বহুত ভুল ত্ৰুটি হ'ব পাৰে, কাৰণ আমি ইমান নিয়ম নীতি নাজানো। তথাপিও আৰু যিমানখিনি পাৰোঁ সিমানখিনিৰে আমাৰ নিয়ম ভাগ কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পাছত আমি প্ৰাৰ্থনা কৰি প্ৰসাদ খালোঁ। তাৰপাছত আমি গোটেইকেইজনী মিলি পুৰি আৰু চব্জি বনালোঁ, কিন্তু সেইটো ভিডিঅ' কৰিবলৈ একেবাৰে পাহৰি থাকিলোঁ। যেতিয়া খাই হৈছে তাৰপাছতহে মনত পৰিছে যে মই মিনি ব্লগ এটা ষ্টাৰ্ট কৰিছিলোঁ। আজিলৈ ভিডিঅ'টো ইমানে, বাই।